সকলোকে মোৰ চেনেলৰ আকৌ এটি নতুন ভ্লগলৈ আশা কৰোঁ আগৰ ভিডিঅ'বোৰতে আজি ভিডিঅ'টো চাই ভাল পাব আৰু এতিয়া 2টাই বাজিলে তো এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভাত তাত খাই মেলি এতিয়া আজৰি আৰু এতিয়া পিঠাগুড়ি খুন্দিব লাগিব যিহেতু বিহু ওচৰ পালেহি তো পিঠাগুড়ি খুন্দাৰ আগতে আপোনালোকক বস্তু এটা দেখাওঁ ভাবিছোঁ জানুৱাৰী 3 তাৰিখে মানে আমাৰ আগৰ ট্ৰেইনৰ বেটছটোৱে খানা খাইছিলোঁ তাৰে ভিডিঅ' ক্লিপ দুটামান কৰি ৰাখিছিলোঁ মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণে আপলোড কৰা নাছিলোঁ তো স্মৃতি হিচাপে সাঁচি ৰাখিম বুলি এই ভিডিঅ'টোতে আপলোড কৰিম বুলি ভাবিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু লগতে ইংৰাজী নৱবৰ্ষ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা সকলোলৈকে সকলোৱে দিনবোৰ ভালে কুশলে পাৰ হওক তাৰে কামনাৰে আৰু এতিয়া পিঠাগুড়ি খুন্দিম আৰু ৰাতিলৈ লাড়ু চাৰু কিবা কিবি বনাব লাগিব বিহু পালেহি যিহেতু তো ভিডিঅ'টো চাই থাকিব বুলি আশা কৰোঁ তো ভিডিঅ'টো চাওক আৰু এনজয় কৰক তো বলক এতিয়া পিঠাগুড়ি খুন্দি লওঁ তাৰপিছত কি হয় দেখাই থাকিম এইফালে আমাৰ শাক কাটা হৈ গ'ল আৰু এইফালে এতিয়া দাইল বনাম নে পেনে নে তুই পানী লৈ আহ জলদি আমাৰ ৰান্ধনী অপেক্ষা কৰি আছে নে পেনে নে নে পেনে নে পানী আন জলদি আরে হাঁহৰ মাংস এফালে আছে কোমোৰা মাজে মাজে লোকে বনাই আছে এনেই হাতাখন ঘূৰাই পেলাই দিব মাংস মই বনাইছো দে মই বনাইছো মাংস আমাৰ ৰাইজ বহি আছে ওচৰত দে চাউল এতিয়া আমাৰ ভাত বনাব আমাৰ বাইদেউ লাগি থাকা নদী কাষত এইফালে আমাৰ পোৱালি লৈ আহিছে আমাৰ বাইদেউ হাই হাই কৈ দিয়াচোন হাই কৈ দিয়া হেল্ল' গাইজ আমি এতিয়া নদী কাষত বগৰী এইফালে আমাৰ আকৌ ব্ৰইলাৰ মাংস বনাই আছে এইফালে আমাৰ হাতা ঘূৰাই আছে হাতা 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 বলি ও বাবেরিয়া
ব্ৰইলাৰ চালাড পাপৰ খোৱা 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 কেনেকুৱা খোৱা 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 Hello. Happy New Year. সকলোকে নতুন বৰ্ষ শুভেচ্ছা যাচিলো লগতে ভোগালী বিহুৰো শুভেচ্ছা যাচিলো লগতে 3 তাৰিখ আৰু কোন আনফালে আমাৰ সকলোৱে এতিয়া খাই বৈ ফিনিছ আৰু এতিয়া অহা সময়ত এনেই ইহঁতে অলপ এনজয় কৰিছে আৰু তো বছৰকমত এবাৰ আহে যিহেতু তো ইহঁতে এনজয় কৰি আছে আৰু আমি বস্তুবোৰ সামৰাত ব্যস্ত হৈ আছোঁ চবে তো সেইখিনি আছিল ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ তো কেতিয়াবা মন গ'লে চাব পাৰিম সেয়াই আৰু আনফালে আমাৰ পিঠাগুড়ি খুন্দা হৈ গ'ল আৰু এতিয়া মই পিঠা বনাব ওলাইছোঁ সেয়া মায়ে বনালে আধা আৰু এতিয়া মই বনাব ওলাইছোঁ তো চাই থাকক পিঠাখিনি বনাই লওঁ কি হয় দেখাই থাকিম আৰু এইখিনি মই বনোৱা আৰু অলপ বাকী আছে আৰু এইখিনি তো এয়া বনাই আছোঁ হেল্ল' পিঠা বনাই হ'ল বাৰু আৰু এতিয়া চাহ তাহ খাই মেলিও আজৰি হ'লোঁ সন্ধিয়া আৰু এতিয়া 8টাই বাজিলে ভাত বনাবই টাইম হ'ল আকৌ এতিয়াহে আহিছোঁ আৰু এতিয়া মায়ে লাও বনাব যা যোগাৰ কৰি আছে মিঠৈ লাও বনাব তো মাৰ লগত অলপ হাতা পতা কৰিব লাগিব আৰু ভাতো বনাব লাগে তো সকলোবোৰ মেনেজ কৰিব লাগিব তো এতিয়া বলক মিঠৈ লাও বনাওঁ লগতে ভাতো বনাওঁ এইফালে মই মাছ ভাজি আছোঁ আৰু আনফালে মায়ে বনাই আছে এয়া মিঠৈ লাড়ু কমলা বাকলি দিছে আৰু দিছে তিল তো এনেকৈ মিলাই পেলাই মায়ে ধুনীয়াকৈ মিঠৈ লাড়ু বনাই আছে আৰু মই ভাত বনাইছোঁ এয়া লাড়ুকেইটা চাওকচোন কিমান ধুনীয়া হৈছে চাই থাকক এইফালে মোৰ ভাত বনাই হৈ গ'ল আৰু এইফালে মোৰ মাৰ লগত ধুনীয়াকৈ লাও বনোৱাত লাগি গৈছোঁ আৰু এয়া মায়ে বনালে এইখিনি আৰু মই এতিয়া লাগি দিছোঁ অলপ তো সেয়াই আৰু এইফালে আমাৰ লাড়ু বনোৱা হৈ গ'ল আৰু 130টা নে 35টা ওলালে এইখিনি আৰু